नए व्यूअर्स चैनल को सब्सक्राइब कर लें, साथ ही बेल आइकन दबा के ऑल प्रेस करें। हेलो एवरीवन, वेलकम टू इंजमम स्टाडी हाब। আজি আমি দেয়াৰৰ বিভিন্ন ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিম। সচৰাচৰ জীৱনত চলি থকা বিভিন্ন কাম কাজত ব্যৱহাৰ হোৱা কিছুমান গুৰুত্বপূৰ্ণ কথা কেনেকৈ দেয়াৰ ব্যৱহাৰ কৰি ক'ব পাৰি, আৰু আজি এনেকুৱা দুটা কেটাগৰীৰ সেন্টেন্সৰ বিষয়ে আলোচনা কৰিম। ইয়াৰে প্ৰথম কেটাগৰীটো হ'ল দেয়াৰৰ কণ্টিনিউৱাছ ফৰ্ম বা কতবা কিবা চলি থকা বুজালে বাক্যবোৰ দেয়াৰৰ মাধ্যমেদি কেনেকৈ ক'ব পাৰোঁ। ছেকেণ্ড কেটাগৰীৰ সেন্টেন্সবোৰ হ'ল কিছুমান প্ৰয়োজনবোধমূলক বাক্য, যেনেকুৱা তাত খাবলৈ বহুতো আছে, তাত কৰিবলৈ বহুতো আছে, তাত শিকিবলৈ বহুতো আছে। এই বাক্যবোৰ দেয়াৰ ব্যৱহাৰ কৰি কেনেকৈ ইংৰাজীত ক'ব পাৰোঁ। বলা প্ৰথম কেটাগৰীৰ বাক্যবোৰ আলোচনা কৰোঁ। ইয়াৰ প্ৰথম কেটাগৰীৰ বাক্যবোৰ হ'ল দেয়াৰৰ কণ্টিনিউৱাছ ফৰ্ম বা কতবা কিবা চলি থকা বুজালে বাক্যবোৰ দেয়াৰৰ মাধ্যমেদি কেনেকৈ ইংৰাজীত ক'ব পাৰোঁ। ফৰ এক্সাম্পল, তাত এজন ল'ৰা বহি আছে। ইয়াৰ ইংৰাজী হ'ব দেয়াৰ ইজ এ বয়। বহি আছে, বহাৰ ইংলিছ চিট, আৰু যিহেতু বহি আছে চিটৰ লগত ING ব্যৱহাৰ হ'ব, বা চিট এটা ভাৰ্বৰ লগত ING ব্যৱহাৰ হ'ব। কি হ'ব? দেয়াৰ ইজ এ বয়, চিটৰ পৰিৱৰ্তে চিটিং, যিহেতু কামটো চলি আছে। চ' দেয়াৰ ইজ এ বয় চিটিং। নেক্সট এক্সাম্পলটো হ'ল তাত দুজন মানুহ কাম কৰি আছে। চ' দুজন মানুহ প্ৰথমখিনি ঠিকেই থাকিব, তাত দুজন মানুহ, দেয়াৰ আৰ টু মেন, আৰু লাষ্টৰ অংশটো যিটো কাম চলি থাকিব সেই অংশটোত অকল ভাৰ্বৰ লগত ING ব্যৱহাৰ কৰিব লাগিব। তাত দুজন মানুহ কাম কৰি আছে, দেয়াৰ আৰ টু মেন কি কৰি আছে? কাম কৰি আছে। ৱাৰ্কৰ পৰিৱৰ্তে কি হ'ব? ৱাৰ্কিং, যিহেতু কামটো চলি আছে। তাত দুজন মানুহ কাম কৰি আছে। তৃতীয় এক্সাম্পলটো হ'ল তাত তিনিজন মানুহ কাজিয়া কৰি আছে। দেয়াৰ আৰ থ্ৰী মেন ফাইটিং। চ' নেক্সট এক্সাম্পলটো হ'ল তাত বহুতো ল'ৰা খেলি আছে। কি হ'ব? দেয়াৰ আৰ ছেভৰেল বয়জ। তো ছেভৰেল মানে হ'ল বহুতো, আৰু মেনি মানে হ'ল বহুতো। চ' দেয়াৰ আৰ ছেভৰেল বয়জ খেলি আছে। প্লেৰ পৰিৱৰ্তে কি ব্যৱহাৰ হ'ব? প্লেয়িং। দেয়াৰ আৰ ছেভৰেল বয়জ প্লেয়িং। লাষ্ট এটা এক্সাম্পল লৈ যাওঁ। তাত এদল মানুহ অপেক্ষা কৰি আছে। চ' কি হ'ব? এদল মানুহ, দলৰ ইংলিছ গ্ৰুপ, এদল, এ গ্ৰুপ অফ পিপল। তাত এদল মানুহ অপেক্ষা কৰি আছে। দেয়াৰ ইজ আ গ্ৰুপ অফ পিপল। অপেক্ষাৰ ইংৰাজী ৱেইট, ৱেইটৰ পৰিৱৰ্তে যিহেতু কণ্টিনিউৱাছ কি হ'ব? ৱেইটিং। দেয়াৰ ইজ আ গ্ৰুপ অফ পিপল ৱেইটিং। এতিয়া বলা এক্সাম্পলবোৰ আকৌ এবাৰ ভালদৰে চাই লওঁ। তাত এজন ল'ৰা বহি আছে। দেয়াৰ ইজ এ বয় চিটিং। তাত দুজন মানুহ কাম কৰি আছে। দেয়াৰ আৰ টু মেন ৱৰ্কিং। তাত তিনিজন মানুহ কাজিয়া কৰি আছে। দেয়াৰ আৰ থ্ৰী মেন ফাইটিং। তাত বহুতো ল'ৰা খেলি আছে। দেয়াৰ আৰ ছেভৰেল বয়জ প্লেয়িং। তাত এদল মানুহ অপেক্ষা কৰি আছে। দেয়াৰ ইজ আ গ্ৰুপ অফ পিপল ৱেইটিং। বলা এই বাক্যবোৰ যদি এতিয়া আমালোকে অতীত কালত বা ভৱিষ্যত কালত, পাষ্ট টেন্স বা ফিউচাৰ টেন্সত ক'বলৈ যাওঁ, তেনেহ'লে কিহৰ পৰিৱৰ্তন হ'ব? অকল প্ৰেজেণ্ট টেন্সত থকা ইজ আৰু আৰৰ পৰিৱৰ্তে অতীত কালত ৱাজ আৰু ৱেৰ ব্যৱহাৰ হ'ব, আৰু ভৱিষ্যত কালত কি ব্যৱহাৰ হ'ব? অকল উইল বি ব্যৱহাৰ হ'ব। ইজ আৰু আৰৰ পৰিৱৰ্তে কি ব্যৱহাৰ হ'ব? উইল বি ব্যৱহাৰ হ'ব। তো এতিয়া যদি বাক্যবোৰ পাষ্ট টেন্সত কওঁ তেনেহ'লে কি হ'ব? দেয়াৰ ৱাজ আ বয় চিটিং। তাত এজন ল'ৰা বহি আছিল। দেয়াৰ ৱেৰ টু মেন ৱৰ্কিং।
তাত দুজন মানুহ কাম কৰি আছিল। দেয়াৰ ৱেৰ 3 men ফাইটিং, তাত তিনিজন মানুহ কাজিয়া কৰি আছিল। আৰু ফিউচাৰ টেন্সত ক'লে দেয়াৰ উইল বি আ বয় চিটিং, তাত এজন ল'ৰা বহি থাকিব। দেয়াৰ উইল বি 2 men ৱাকিং, তাত দুজন মানুহ কাম কৰি থাকিব। দেয়াৰ উইল বি 3 men ফাইটিং, তাত তিনিজন মানুহ কাজিয়া কৰি থাকিব। তো এনেকৈয়ে টেন্স সলনি কৰি চেণ্টেন্সবোৰ ঘৰতে প্ৰেক্টিছ কৰিব লাগিব। এতিয়া ব'লা ছেকেণ্ড কেটাগৰীৰ বাক্যবোৰ চাওঁ। ইয়াৰ প্ৰথম এক্সাম্পলটো হ'ল তাত খাবলৈ বহুতো আছে। দেয়াৰ ইজ আ লট অফ ইটিং। যদিও ইংৰাজীত বহুকেইটা ইংৰাজী আছে, যেনেকুৱা মাছ, মেনি, ছেভৰেল, কিন্তু ইয়াত আমালোকে বহুতৰ ইংলিছ আ লট অফ ব্যৱহাৰ কৰিম। আৰু আ লট অফ ব্যৱহাৰ কৰাৰ ফলত ইংৰাজীটো শুনাত ভাল হ'ব আৰু মনত থকাৰ উপৰিও প্ৰেক্টিছ কৰাত সুবিধা হ'ব। আৰু ইয়াত যিমানবোৰ বহুতো আছে সকলোতেই অকল এই লট অফ ব্যৱহাৰ কৰিম। তো কি হ'ব, তাত খাবলৈ বহুতো আছে। দেয়াৰ ইজ আ লট অফ ইটিং। চ' ইটিং যদিও ইয়াত ইট ভাৰ্বৰ লগত ING যোগ হৈছে, কিন্তু তথাপিও এইটো কণ্টিনিউৱাছ বুজোৱা নাই। বাক্যটোৰ মিনিংটো কণ্টিনিউৱাছ বুজোৱা নাই, কাৰণ যিকোনো ভাৰ্বৰ আগফালে যদি অফ প্ৰিপজিশ্যন থাকে, সেই ভাৰ্বটোৰ লগত সদায় ING ব্যৱহাৰ হয়। দ্বিতীয় এক্সাম্পলটো হ'ল তাত কৰিবলৈ বহুতো আছে। তো কি হ'ব, বাক্যটো দেয়াৰেৰে আৰম্ভ হ'ব। দেয়াৰ ইজ আ লট অফ, তাত বহুতো আছে কি, কৰিবলৈ, কৰাৰ ইংলিছ ডু। যিহেতু অফ আছে ভাৰ্বৰ আগফালে, সেইকাৰণে ভাৰ্বৰ লগত কি হ'ব, ING, ডুইং। দেয়াৰ ইজ এ লট অফ ডুইং। 3 নম্বৰ এক্সাম্পলটো তাত শিকিবলৈ বহুতো আছে। তো কি হ'ব, দেয়াৰ ইজ আ লট, তাত বহুতো আছে কি, শিকিবলৈ, লট অফ লাৰ্ণিং। নেক্সট তাত পঢ়িবলৈ বহুতো আছে। কি হ'ব, দেয়াৰ ইজ আ লট, তাত বহুতো আছে কি, পঢ়িবলৈ, অফ ৰিডিং। দেয়াৰ ইজ এ লট অফ ৰিডিং। আৰু লাষ্ট এটা এক্সাম্পল চাওঁ, তাত ক'বলৈ বহুতো আছে। কি হ'ব, দেয়াৰ ইজ এ লট অফ স্পিকিং। বোলা এক্সাম্পলবোৰ আকৌ এবাৰ ভালদৰে চাই লওঁ। তাত খাবলৈ বহুতো আছে। দেয়াৰ ইজ এ লট অফ ইটিং। তাত কৰিবলৈ বহুতো আছে। দেয়াৰ ইজ এ লট অফ ডুইং। তাত শিকিবলৈ বহুতো আছে। দেয়াৰ ইজ এ লট অফ লাৰ্ণিং। তাত পঢ়িবলৈ বহুতো আছে। দেয়াৰ ইজ এ লট অফ ৰিডিং। তাত ক'বলৈ বহুতো আছে। দেয়াৰ ইজ এ লট অফ স্পিকিং। এই বাক্যবোৰ যদি সময় সলনি কৰি কওঁ, প্ৰেজেণ্ট টেন্সৰ বাক্যবোৰ পাষ্ট টেন্স বা ফিউচাৰ টেন্সত ক'লে ঠিক আগৰ নিচিনাই হ'ব। কি হ'ব, যদি অতীত কালত বা পাষ্ট টেন্সত কওঁ, দেয়াৰ ৱাজ আ লট অফ ইটিং। তাত খাবলৈ বহুতো আছেৰ পৰিৱৰ্তে হ'ব আছিল। দেয়াৰ ৱাজ এ লট অফ ডুইং। তাত কৰিবলৈ বহুতো আছিল। দেয়াৰ ৱাজ এ লট অফ লাৰ্ণিং। তাত শিকিবলৈ বহুতো আছিল। আৰু যদি ভৱিষ্যত কালত বা ফিউচাৰ টেন্সত কওঁ, তেনেহ'লে হ'ব দেয়াৰ উইল বি আ লট অফ ইটিং। তাত খাবলৈ বহুতো থাকিব। দেয়াৰ উইল বি আ লট অফ ডুইং। তাত কৰিবলৈ বহুতো থাকিব। দেয়াৰ উইল বি আ লট অফ লাৰ্ণিং। তাত শিকিবলৈ বহুতো থাকিব। এনেকৈয়ে ফৰ্মুলাবোৰ প্ৰেজেণ্ট, পাষ্ট আৰু ফিউচাৰ টেন্সত প্ৰেক্টিছ কৰিব। আৰু আমালোকে ইয়াত বেচিক ইংলিছহে শিকি আছোঁ। চ' বেচিকত অকণমান প্ৰেক্টিছৰ প্ৰয়োজন আছে। আৰু নেক্সট টপিকত ভাৰ্বৰ বিষয়ে আলোচনা কৰিম। যেনেকুৱা ধৰা তাত খাবলৈ বহুতো আছে, আমালোকে ইয়াৰ ইংৰাজীটো শিকিলোঁ, দেয়াৰ ইজ এ লট অফ ইটিং। এই বাক্যটো এনেকৈও ক'ব পৰা যায়, দেয়াৰ ইজ এ লট টু ইট। তাত কৰিবলৈ বহুতো আছে, দেয়াৰ ইজ এ লট টু ডু। তো ইয়াত প্ৰথম বাক্যটোত অফ থকাৰ কাৰণে ভাৰ্বৰ লগত ING ব্যৱহাৰ হৈছে, কিন্তু মিনিং একে থকা সত্ত্বেও নেক্সট বাক্যটোত টু থকাৰ কাৰণে তাৰ পিছফালে অকল মেইন ভাৰ্বটোৱে বহিছে। এনেকুৱা কিছুমান ৱাৰ্ড আছে যাৰ পিছফালে ভাৰ্ব বহিলে ভাৰ্বৰ লগত ING ব্যৱহাৰ হয়, আৰু কাৰ পিছফালে বহিলে ভাৰ্বৰ লগত কোনো ধৰণৰ ED বা ING ব্যৱহাৰ নহয়। আৰু ইংৰাজীত ভাৰ্বৰ কি ভূমিকা আছে
and what is the role of verb in English. And believe me that if you have understood the role of a verb in English, you have understood the main basic factor of English. এটা ভাৰ্বে ইংৰাজীত কেনেকৈ বিভিন্ন ভূমিকা পালন কৰে যদি এইটো আপুনি বুজি পায়, বেছিক ইংলিছৰ ক্ষেত্ৰত আপুনি মূলভূত বস্তুখিনিয়ে বুজি পালে। কাৰণ ভাৰ্ব নোহোৱাকৈও ইংৰাজীত এটা চেণ্টেঞ্চ কোৱা সম্ভৱ নহয়। চ' নেক্সট টপিকত আমালোকে সেই ভাৰ্বৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰিম। চ' আজি ইমানেই, আৰু ক্লাছটো অকণমান দীঘলীয়া হ'ল। এণ্ড হোপ ইউ হেভ এনজয়ড দ্য ক্লাছ। আশা কৰোঁ ক্লাছটো এনজয় কৰিছে। And I also hope that you will be regular in learning English.